বন্ধু বান্ধৱীসকল, আজি তোমালোকক কম পৃথিৱীৰ 5খন আচৰিত গাড়ীৰ বিষয়ে, যি দেখি তোমালোকে আচৰিত হৈ যাবা, কিয়নো আজিলৈকে হয়তো এনেকুৱা গাড়ী কেতিয়াও দেখা নাই। টেলিফোন কাৰ। এইটো কোনো টেলিফোন নহয়, টেলিফোনৰ নিচিনা এখন কাৰ। গাড়ীখনৰ ফেচিলিটি দেখিলে আচৰিত হ'বা। যেতিয়া হৰ্ণ বজোৱা হয় তেতিয়া ৰিংটন বাজে ফোনৰ দৰে, যি সকলো মানুহক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। ডেভিছ নামৰ ব্যৱসায়ীজনে নিজৰ কাৰণেই বনাইছে এইখন গাড়ী। ৰিনাল্ট আল্টিমো। ৰিনাল্ট কোম্পানীয়ে ভৱিষ্যতৰ কথা চিন্তা কৰি এইখন গাড়ী তৈয়াৰ কৰিছে। সাধাৰণ লোকৰ বাবে লোৱাটো সম্ভৱ নহয়, কাৰণ এইখনৰ দাম 500 কোটি টকা। এইখন গাড়ী চলাবলৈ কোনো ড্ৰাইভাৰৰ প্ৰয়োজন নাই, অট'মেটিক চলে এইখন গাড়ী। ভল্কছৱেগন কাৰ। এইখন মাৰ্কেটত অহাৰ পাছত টায়াৰৰ দৰকাৰ নোহোৱা হ'ব। বতাহত চলা গাড়ীখনৰ এটা ছুইচ টিপিলেই চলিবলৈ আৰম্ভ কৰে এইখনত দুজন মানুহে বহিব পাৰিব। বুগাটি লিগো কাৰ। দূৰৰ পৰা কাৰখন সাধাৰণ কাৰৰ দৰে লাগে, যদি ওচৰৰ পৰা চোৱা যায় তেতিয়া গম পোৱা যাব কাৰখন আন কাৰতকৈ বহুত বেলেগ। গাড়ীখন লিগৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। গাড়ীখন দেখিলে এনেকুৱা লাগিব যেন ভিডিঅ' গেমৰ পৰা বাহিৰলৈ ওলাই আহিল। এলমজেট কাৰ। প্ৰথমবাৰ যেতিয়া দেখা গৈছিল তেতিয়া সকলো মানুহে ভাবিছিল এইখন এখন প্লেন, কিন্তু ওচৰৰ পৰা যেতিয়া গৈ দেখা যায় তেতিয়াহে আচলতে গম পোৱা গ'ল যে এইখন প্লেন নহয়, গাড়ীহে। 42 ফুট দীঘল আৰু 11.5 ফুট ওখ। গাড়ীখনৰ ভিতৰত ডাঙৰ টিভি আৰু ছাউণ্ড ছিষ্টেম আছে। সুন্দৰ লাইটটো লগোৱা হৈছে, যাৰ দ্বাৰা বন্ধুৰ লগত পাৰ্টি কৰি দীৰ্ঘযাত্ৰা কৰিব পাৰে। বন্ধুসকল, ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে, গতিকে লাইক এটা কৰি দিবা। এটা লাইক কৰিবলৈ তোমালোকক 1 ছেকেণ্ড নালাগে। চেনেলটো ছাবস্ক্ৰাইবো কৰি দিবা।